এই কাপোৰযোৰ মোৰ খুব মৰমৰ আৰু এযোৰ কাপোৰ পিন্ধা মোৰ জীৱনৰ বিৰাট ধুনীয়া স্মৃতি বুলিয়ে কৈছো আৰু জেগা এটালৈ আমি গৈ আছো। Hey বন্ধুসকল, ওয়েলকাম টু নিউ ব্লগ। ৰাতিপুৱাই পাই মাহঁত যাব ওলাইছে গোটেইবোৰ এটা বিশেষ ঠাইলৈ। নিতু আৰু মই নাযাওঁ, চব ৰেডি যাবলৈ, খালি আমি দুটা নাযাওঁ। মাতি দেখোন আজিকালি চুমু মামা মাতা আকৌ নিতু মামী বুলি মাতা ক'ত যাবা এতিয়া? ফুপু যাবা ন? এইটো কি লৈছা হাতত? এইটো নাম তাই জুবিন মামাই দিলে আৰু বেচেৰি। আৰু আজি বান্দৰৰ উৎপাত, শিৱৰাত্ৰিৰ দিনাখন বান্দৰৰ উৎপাত। দৰ্জাখন মাৰি দিছোঁ, নহ'লে বান্দৰ সোমাই উৎপাত কৰিব বোলে। ধুনীয়া লাগিছে যে একে বগা বগা মিলাই গৈছো। ক'ত যোৱা মই কোৱা নাছিলো বাৰু, আজি বৰদোৱা যাব বিদেশত। এইটো আৰু মই নাযাওঁ, কাৰণ কিয় বিতুহঁতৰ ঘৰলৈ গ'লে মানে আমি বৰদোৱা গৈয়ে থাকো, ওচৰতে হয় তেওঁলোকৰ। বাই বাই, টাটা। এইটো ঘৰলৈ সদায় গুড নাইট দিও ন দেচোন পৰিলে টাটা, বাই বাই। মই বিচাৰি আছো বাই 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 বাই। বাই বাই সুমতা দিয়া সেয়া মানে কিবা খাদ্য বস্তু পেকিং, তাতে গৈ বনাব। বাই বাই, টাটা। বাই বাই, টাটা। অঁ, লাহে লাহে চলাব দেই। আৰু মাহঁত বৰদোৱালৈ গ'ল আৰু বৰদোৱা পালেগৈও, আৰু আমি এতিয়া এঠাইলৈ ওলাই যাম শিৱৰাত্ৰি বুলি ঘোটা বিচাৰি এনে কৈছোঁ। আৰু এইযোৰ যে কাণফুলিযোৰ যে কালি মানুহজনে মোক গিফ্ট কৰিছে ভেলেণ্টাইন ডে বুলি, ওচৰৰ পৰা দেখা নিদিয়া। আৰু সেইকাৰণে মই আজি পিন্ধিছোঁ। কেনেকুৱা লাগিছে ক'ব দেই। ভাল লাগিছে, হা মোৰ চইচ বেয়া নহয় ন কেতিয়াও। ভালেই বাৰু, মোক কেনেকুৱা লাগিছে কাণফুলিযোৰেদি ভাল লাগিছে। মানে অকণ তেজপুৰখন দেখুৱাই আনো, শিৱৰাত্ৰি তেজপুৰত কেনেকুৱা হয় বহুত বছৰ দেখাই নাই, গতিকে সেইবোৰ অকণ উলিয়াই লৈ যাওঁ। আৰু এতিয়া আমি ভাতো খোৱা নাই, এতিয়া ভাতটো বাহিৰতে খাই দিম ক'ৰবাত ধুনীয়াকৈ। মানে ঘৰত বনোৱা মেলা চিষ্টেমটো দুপৰীয়া ইমান নাই কৰা, কিন্তু সৰু সুৰাকৈ বনাইছে কিবা কিবি, আমি আবেলি খাবৰ কাৰণে ৰাতিৰ কাৰণে কি ন। মোৰ এই কাপোৰযোৰ মোৰ খুব মৰমৰ, আৰু এইযোৰ কাপোৰ পিন্ধোতে এইযোৰ কাপোৰ পিন্ধি প্ৰথম তোমালোকে মোক চাবলৈ গৈছিলা হয়নে? এইযোৰ কাপোৰ পিন্ধি পেলাই মই পিন্ধিছিলোঁ এইযোৰ কাপোৰ, আৰু তেওঁলোকৰ ঘৰৰ মানুহ প্ৰথম মোক চাবলৈ গৈছিলে। আৰু এইযোৰ মোৰ মায়ে নিজ হাতেৰে বোৱা, আৰু সেইকাৰণে আৰু সেইকাৰণে মোৰ এযোৰ খুব মৰমৰ কাপোৰ। এই কাপোৰযোৰ ভাল লাগে, তোমাৰ সেউজীয়াৰ লগত মানে ৰঙা কম্বিনেশ্যনটো বৰ ভাল লাগে, আৰু ৰঙাটো শ্বুট কৰে মানে তোমাক, মেইন কথা। আৰু মোৰ প্ৰিয় ৰঙেই ৰঙা। ইমান ধুনীয়াকৈ সাজি কাচি যে এই ঠাণ্ডা দিনত চুৱেটাৰ পিন্ধিব লাগে, সেইটোৱে বিৰাট টান পাওঁ। চব ষ্টাইল বৰবাদ। তুমি ষ্টাইলো কৰা নেকি? নকৰোঁ, কিন্তু যিকণ কৰোঁ আৰু। তুমি যিকোনো ষ্টাইল কৰা বা? ভোক লাগিছে মোৰ, সেইকাৰণে ষ্টাইল কৰিবা এতিয়া। আহি আছো আমি দুটা এতিয়া, আৰু প্ৰথম আমি ভাত খাম। ক'ত খাম নাজানো, প্ৰথম পেট পূজা। ফাইনেলি এখন হোটেল বিচাৰি পাইছো, আধা ঘণ্টাৰ মূৰত। যেনে তেনে শিৱৰাত্ৰিত হোটেল বন্ধ, সৰু চহৰ যে। ডাঙৰ চহৰ আমাৰ নগাঁৱত কিন্তু এনেকে বন্ধ নিদিয়ে। আৰু আমাৰ এয়া ভাত আহি পাই গ'ল। ভেজ থালি খাইছোঁ আমি। খাওঁ দেই, ভোক লাগিছে, বৈদ্য ভোক লাগিছে। খাই কেনেকুৱা লাগিলে? আজি আমি আচলতে খালো এইখনত, স্বাগতম ভোজনালয়। এইটো আছে আপোনাৰ মহাভৈৰৱ ৰাস্তাটোত আছে তাকে। থানা ৰোড। মই ভাল পালোঁ দেই খাই, বহুত ধুনীয়া হয়। নিৰামিষ থালি 100 টকা লিখা আছে চব, কিন্তু থালি মানে থালি আৰু পোলাও পৰ্যন্ত চব আছে। প্লেন ভাত চব আছে। আৰু আমি এইটো মানে একো প্ৰমোচন নহয় দেই, ভাল লাগে কাৰণে ভাল লাগিলে বুলি কৈছো, বেয়া লগাহেঁতেন বেয়া লগা বুলি ক'লোহেঁতেন। আৰু মেইন কথা ষ্টাফৰ ব্যৱহাৰ বহুত ভাল হয়, ৰেছপন্স বহুত ধুনীয়া। বহুত ধুনীয়া। আৰু মই যে পোলাও এনেকে প্ৰথম দিয়া দেখিলো,
আৰু আকৌ আহিম আজি এবাৰ ভেজ খাইছোঁ থালিখন কিন্তু পুৰা বেংগলী থালি হয় ব'লা এতিয়া আমি ওলাই দিওঁ 2:30 হৈ গ'ল এতিয়া আহিলোঁ মহাভৈৰৱ মন্দিৰলৈ ভবা নাছিলোঁ বাবাৰ দৰ্শন আজি হ'ব বুলি কিন্তু আহিলোঁ মানে দেখিলোঁ যে ইয়াতে ভিৰ চিৰ একো নাই ইমান এটা তথাপিতো ভিতৰত সোমোৱাৰ ভিৰ এটা আছে অঁ কেনেকুৱা লাগিলে বহুত বছৰৰ মূৰত আহিলো দেই লাহে লাহে মানুহ অহা ষ্টাৰ্ট হৈছে আৰু মেলা চাওক এতিয়া পূৰা ডাঙৰ মেলা হয় মেলা আৰম্ভ হৈ গৈছে অলৰেডি আৰু অলপ দেৰিকৈ আহিলে মানে এইফালে ঠেলা আছে এনেকুৱা ঠেলা আছে নহয় তুমি চাই পাইছানে মেলা কিমান চাইছো গোটেই ৰাস্তা ব্লক হৈ যায় এনেকুৱা ভয়ংকৰ ঠেলা হৈ আছে হয় ঠেলা হেঁচতে গৈ থাকিলেই হ'ল অঁ তুমি খোজকাঢ়িব দৰকাৰ নাই ভৰিখন আছে নে গৈ আগতেতো ল'বা ভিতৰতো মেলা হৈছিলে অঁ এইবাৰ নাই হোৱা ভিতৰত দেই মাস্ক লাগিব নি মাস্ক বান্দৰৰ মাস্ক মেকুৰীৰ মাস্ক লাগিছিল এখন লাগিব নেকি কি লাগিব কিন্তু মুখস্থ কৰিছে কোনটো ল'ব এতিয়া কি হ'ল কি হ'ল কি হ'ল এই ঝুমকা দেখি হাঁহিছ মেলাৰ পৰা আহিলো মানে আহিয়ে আছো ৰিটাৰ্ণ হৈছো আৰু এতিয়া মোৰ জীৱনৰ বিৰাট ধুনীয়া স্মৃতি বুলিয়ে কৈছো আৰু সেই জেগাটোলৈ আমি গৈ আছো এতিয়া আজি ৰাস্তা খালী অৱশ্যে ফাইনেলি আহি পালোঁ নষ্টালজিয়া বিচাৰি আহিছে এতিয়া একদম অলি গলি ভিতৰে সোমাই কেনেকুৱা লাগিছে দেখি আপোনাক দেখুৱাই আছোঁ ৰ'ব কিমান যে কথা মনত পৰিছে কিমান কথা মাৰ খাইছিলে তাই এইখন স্কুলত পঢ়িছিল বোলে শংকৰদেৱ শিশু নিকেতন তোমাৰ ক্লাছ ক'ত আছিলে কোনটো পঢ়া একদম ওপৰত এই কোণৰটো কোনটো কেমেৰা দেখাই দিয়া ময়ো দেখা পাম চবে দেখা পাম পিছফালে দেখুৱা এইটো সেইটো লাষ্টৰ ন মাৰ খাইছিল নে নাই আচলতে এনেকুৱা ঠাইত আহি ভাল লাগে ন নিজৰ পঢ়া স্কুলখন মোৰো স্কুলখন আছে যাবলৈ মন যায় কেতিয়াবা কিন্তু সময় নহয় কাৰণে যোৱা নহয় কিন্তু চবৰে মন যায় নিজৰ যিখন স্কুলত পঢ়িছিলোঁ সৰুতে যিখন স্কুলত মানে নিজৰ ফাউণ্ডেশ্যনটো বনোৱা গৈছিলে সেইখন স্কুলতনো কোনে পাহৰিব পাৰে লাষ্ট 2012 চনত আহিছিলোঁ এখন স্কুললৈ মেট্ৰিকৰ ৰিজাল্টৰ দিনাখন এইখন কি একে আছিলে বনালে তোমাক বিচাৰি আহিছে চোৱা একো নহয় হাই হেল্ল' বান্দৰ আহ তোৰ লগৰ আছে আহ আন্দাৰ ফালা তোৰ লগৰটো মোৰ পিছফালে বহি আছে ক'ত গৈছ মানে ঘৰ আহি পালোঁ আহি পাই মই ক'লোঁ একাপ চাহ বনোৱা বুলি কিন্তু মোৰ চাহৰ কাপটো দেখি ভাল লাগিলে সেইকাৰণে মই মানে দেখুৱালোঁ বৰ বেলেগ ধৰণৰ কাপ দেই এইটো মোৰ বিয়াত দিছিলে মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে কষ্টুৰীয়ে ভাল লাগিছে কাপটো দিছে না দাদা গৰম হৈ আছে দেই থেংক ইউ